নমস্কাৰ প্ৰিয়ংকা সানি কিচেনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পকা কঁঠালৰ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। মই কেনেকৈ পকা কঁঠালেদি কেক বনাওঁ চাওঁ আহকচোন। কেক বনাবলৈ মই প্ৰায় 20-22 ফুটামান পকা কঁঠাল লৈছোঁ আৰু কঁঠালখিনি ধুনীয়াকৈ ফুটা থকা খৰাহী এটাত চাকি লৈছোঁ। এয়া দেখিছে মই ধুনীয়াকৈ চেকি ল'লোঁ কঁঠালৰ ৰসখিনি। আপোনালোকৰ ওচৰত যদি মিক্সি থাকে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰ কাৰণে মই 2 কাপ ময়দা লৈছোঁ, আধা কাপ চেনি গুড়ি কৰি লৈছোঁ আৰু আধা কাপ মই ৰিফাইন তেল লৈছোঁ, 2টা ডিম লৈছোঁ আৰু 2 চামুচ মই বেকিং পাউডাৰ আৰু বেকিং সোডা লৈছোঁ। ডাঙৰ চামুচেৰে মই আধা চামুচ লৈছোঁ। আৰু আপোনালোকে যদি ডিম নিদিওঁ বুলি ভাবে তেতিয়া আপোনালোকে কঁঠালৰ ৰস 2 কাপ দিব। এয়া দেখিছে মই ধুনীয়াকৈ এটা পাত্ৰ লৈছোঁ আৰু সকলোখিনি বস্তু মই এতিয়া ফেটি ল'ম। এতিয়া মই কঁঠালৰ ৰসখিনি দি দিছোঁ আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ যদিহে আপোনালোকে ডিম নিদিওঁ বুলি ভাবে তেতিয়া আপোনালোকে কঁঠালৰ ৰস 2 কাপ দিব বা 1/2 কাপ দিব। কঁঠালৰ ৰসটো তেতিয়া সৰহকৈ লাগিব আৰু যদিহে বোলে ফেটোতে অকণমান ডাঠ হয় পাতল হয় তেতিয়া অলপমান গাখীৰ ব্যৱহাৰ কৰিব। এতিয়া মই আকৌ চেনিখিনি দিলোঁ, তাৰ পাছত মই অকণমান মেলি দিছোঁ চেনিখিনি আৰু এতিয়া মই ময়দা দিম আৰু মই ময়দা 2 কাপ লৈছোঁ। দেখিছে মই ময়দা দিছোঁ এতিয়া। আৰু কেকটো আপোনালোকে যিমান ধুনীয়াকৈ ফেটিব সিমানেই কোমল হ'ব। এতিয়া মই ডিম 2টা দি দিছোঁ আৰু ৰিফাইন তেল আধা কাপ লৈছিলোঁ মই সেইখিনি দি দিছোঁ। আৰু কেকত ৰিফাইন তেল নিদিলে অলপমান টান হৈ থকাৰ নিচিনা লাগে, সেইকাৰণে আপোনালোকে ৰিফাইন তেল দিবই। আৰু এয়া দেখিছে মই বেকিং পাউডাৰ দিছোঁ আধা চামুচ ডাঙৰ চামুচেৰে আৰু বেকিং সোডা দিছোঁ আধা চামুচ। আৰু মই এতিয়া ধুনীয়াকৈ পেষ্টটো ফেটি লৈছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, কঁঠালৰ কেকটো আপোনালোকে যিমানেই ধুনীয়াকৈ ফেটিব তাৰ ওপৰত ডিপেণ্ড কৰে কিমান কোমল হয়। আৰু যদিহে ধুনীয়াকৈ ফেটে সঁচাকৈ ইমানেই কোমল হয় আপোনালোকে মানে গমেই নাপাব এইটো কিহৰ কেক হয়, কিহৰ কেক খাইছে। দেখিছে মই ধুনীয়াকৈ ফেটি ল'লোঁ। এয়া দেখিছে অলপমান তাৰ নিচিনা হোৱা নিচিনা দেখিছে, দীঘলকৈ পৰিছে। মোৰ কেকৰ বাটাৰটো ৰেডি হৈ গ'ল আৰু মই কেকটো বনাবলৈ এটা কেকৰ বাতি লৈছোঁ আৰু তাত অলপমান মই ৰিফাইন তেল ঘঁহি লৈছোঁ আৰু অলপমান মই ময়দা দিছোঁ, যিহেতুকে ময়দা আৰু অকণমান ৰিফাইন তেল দিলে কেকটো লাগি ধৰাৰ চান্সটো নাথাকে। আৰু মই কেকৰ বাতিটোৰ জোখত এখিলা বগা কাগজ কাটি লৈছোঁ। দেখিছে মই ধুনীয়াকৈ এখিলা বগা কাগজ গোলকৈ কাটি লৈছোঁ। যিহেতুকে মই কেকটো কুকাৰত দিম সেইকাৰণে মই কাগজ এখিলাও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদিহে অভেনত দিয়ে তেতিয়াতো কোনো কাগজৰ প্ৰয়োজন নায়েই। আৰু মই এয়া কেকটোৰ কাগজখিলাৰ ওপৰত অকণমান মই ৰিফাইন সানি লৈছোঁ। দেখিছে মই ধুনীয়াকৈ কাগজৰ ওপৰত ৰিফাইন সানি ল'লোঁ। ৰিফাইন সানি ল'লে কেকটো অকণো লাগি নধৰে, একদম ধুনীয়াকৈ ওলাই যায়, সেইকাৰণে মই দিছোঁ ৰিফাইনকণ। এতিয়া মই কেকৰ বাটাৰটো দি দিছোঁ বাতিটোত। দেখিছে মোৰ বাটাৰখিনি কি ধুনীয়া হৈছে, দেখোঁতেই গম পায়। অকণো গোটা মোৰ ৰৈ যোৱা নাই কেকৰ বাটাৰটোত। আৰু আপোনালোকেও চেষ্টা কৰিব অকণো যাতে গোটা ৰৈ নাথাকে। আৰু আপোনালোককো কৈছোঁ পাৰিলে চেনিটো অলপমান পিচি দিব। এয়া দেখিছে মই কেকৰ বাটাৰটো দি দিছোঁ আৰু অলপমান মই টেপ কৰি দিছোঁ বাতিটো। যদিহে তাত অকণমান ক'ৰবাত সোমাবলৈ বাকী থাকে তেতিয়া ধুনীয়াকৈ সোমাই যাব, যিহেতুকে মই কাগজ দিছোঁ। আপোনালোকেও অকণমান টেপ কৰি দিব, তেতিয়া সমান হৈ যাব ধুনীয়াকৈ। আৰু মই কেকটোৰ ওপৰত দিবলৈ কেইটামান খিচমিচ লৈছোঁ, যিহেতুকে মোৰ ওচৰত ড্ৰাই ফ্ৰুটছ নাছিলে সেইকাৰণে মই কেইটামান খিচমিচকে দিছোঁ। আপোনালোকৰ ওচৰত যদি বেলেগ থাকে কিবাকিবি তেতিয়া বেলেগো ফ্ৰুটছ দিব পাৰে। আৰু কেইটামান খিচমিচত মই অকণমান ময়দা সানি লৈছোঁ, যিহেতুকে ময়দা সানিলে কেকৰ ভিতৰলৈ খিচমিচকেইটা সোমাই নাযায়, সেইকাৰণে মই অকণমান ময়দা সানি দিছোঁ আৰু কেইটামানত নাই দিয়া। এয়া দেখিছে মই ধুনীয়াকৈ কেকটো দি দিলোঁ।
আৰু এতিয়া মই এটা কুকাৰত এডাল ষ্টেণ্ড দি লৈছোঁ আৰু তাত মই কেকটো দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ষ্টেণ্ড নাই তেতিয়া অলপমান নিমখো দিব পাৰে বা বালিও দিব পাৰে। আৰু এয়া দেখিছে মই একেবাৰে গেছটো চিমত কৰি দিছোঁ। সেয়া চাওকচোন প্ৰায় মোৰ 35 মিনিটমানৰ পাছত কেকটো ৰেডি হৈ গ'ল। এয়া চাওকচোন কেকটো ইমানেই কোমল হৈছে, মই চুই দিওঁতে কেকটো ভাগি গৈছে। আপোনালোকে নিজে ভাবকচোন কিমান কোমল হ'ব পাৰে কেকটো। এয়া চাওক মোৰ ফাইনেলি কেকটো ৰেডি হৈ গ'ল। এয়া দেখিছে, এয়া মই এতিয়া খাবৰ কাৰণে এপিচ ধুনীয়াকৈ কাটি ল'লোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনে, বাই বাই।